খবৰটো দিনতে পালো, মনত বহুত প্ৰশ্ন আহিছে, কিন্তু কাক সুধিম? ভাৰতৰ সংবিধান আৰু আইন ব্যৱস্থা সকলোৰে বাবে সমান হয়নে? মোৰ দুৰ্ঘটনাটোক লৈ সকলোৱে কণ্টেণ্ট বনাইছিল, আপোনালোক এতিয়া কিয় নিমাত? মানুহ চাই আইন সলনি হয় নেকি? ইমান কম দিনতে কিয় অভিযুক্তক জামিন দিয়া হ'ল? একাংশই নিজৰ মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰিছিল নেকি অভিনেত্ৰী নন্দিনী কাশ্যপক? প্ৰতিবাদ কেৱল এজনৰ বাবে নেকি? এবাৰ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে অভিনেত্ৰী নন্দিনী কাশ্যপে। বিগত বৰ্ষত এটা পথ দুৰ্ঘটনা সংঘটিত কৰিছিল অভিনেত্ৰী নন্দিনী কাশ্যপে, যিটো দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাব লগা হৈছিল ছামিউল হক নামৰ এজন যুৱকে। তাৰ পিছতেই হিট এণ্ড ৰাণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল নন্দিনী। সেই ঘটনাৰ পিছৰে পৰা নেটিজেনসকলৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছিল নন্দিনী। কিছুদিন পূৰ্বে মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হয় তেনে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে তিনিগৰাকীকৈ যুৱতীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকী থকা গাড়ী চালক ছামিম আহমেদক। কিন্তু 10 দিনীয়া কাৰাগাৰৰ অন্তত শুক্ৰবাৰৰ দিনটোত জামিন লাভ কৰে ছামিমে জামিন পোৱাৰ পিছতে সামাজিক মাধ্যমত এই সন্দৰ্ভত ক্ষোভ উজাৰি এটা পোষ্ট কৰে অভিনেত্ৰী নন্দিনী কাশ্যপে। ছামিমে ইমান কম দিনতে কিয় জামিন লাভ কৰিলে? মোৰ দুৰ্ঘটনাটোৰ সময়ত কিয় মোক লৈ প্ৰতিবাদ কৰিছিল? মোৰ দুৰ্ঘটনাটোক লৈ কিয় কণ্টেণ্ট বনাইছিল? আপোনালোক এতিয়া কিয় নিমাত বুলি প্ৰশ্ন কৰাৰ লগতে সেই তিনিগৰাকী আমাৰ অসমৰ যুৱতী নাছিল নেকি? নে ছোৱালী বুলি বাদ দিছে? প্ৰতিবাদ কৰিলে সকলোৰে বাবে কৰিব, মানুহ চাই কাৰোবাৰ প্ৰৰোচনাত পৰি নতুবা TRPৰ বাবে নকৰিব বুলি সকিয়নি দিয়ে অভিনেত্ৰী নন্দিনী কাশ্যপে। নিউজ ডেস্ক ৰিপৰ্ট NETV।